জাতিলাকেইটা ডাঙৰ হৈছে। কাইলৈ গৈ পিনে জাতিলাকেইটা বিক্ৰী কৰিব লাগিব। ভাল লকডাউনত এইকেইটা ৰুলো বাৰু। এইকেইটাকে বজাৰত বিক্ৰী চলিব পাৰিম আৰু। এই লকডাউনৰ মানে চব ধ্বংস কৰি পেলালে। কাম বনটাও কৰিবলৈ মানে চব বন্ধ কৰি পেলালে। এতিয়া কি কৰোঁ বাৰু? পইচা পাতিও যিয়ে দিগদাৰ হৈছে মানে কি কৰিম নিজে ভাবিয়ে পোৱা নাই। এইবিলাক ভাবি চিন্তা কৰি লাভ নাই। যোগেশ্বৰ ঘৰৰ পৰাকে যাওঁ বাৰু। অকণমান ওলাই গ'লেও মনটোৱে ভাল লাগিব। যাওঁ। এইটো দেখোন বাৰীতে কাম কৰি আছে। যাওঁ। যোগেশ কি কৰি আছে? বিজয় দেখোন। মই জাতিলাকেইটাকে চাই আছিলো। বাৰীখন তোৰে নহয় জানো? হয়। লকডাউনত এইবোৰ নকৰিলেনো কি কৰিবি? চলিবই দিগদাৰ হ'ব দেখোন। তই বাৰু ধুনীয়া খেতি কৰিছ। জাতিলাও লাগি আছে দেখোন। বহুত ডাঙৰ হৈছো। যোগে বৰ ধুনীয়া খেতি কৰিছে। জাতিলাওবিলাক ধুনীয়া হৈছে আকৌ। হ'ব তই কেলে আহিছিলি কচোন? তই কেলে আহিছিলি? মই মানে এনেই আহিছিলো আৰু তোৰ ওচৰলৈকে। লকডাউনৰ ভিতৰত সোমাই কি কৰিবি আৰু এনেই তোৰ ওচৰলৈকে অকণমান ওলাই আহিলো। বৈ তেন্তে অকণমান ওলাই যা। বৈ বৈ আকৌ। বৈ কি চাই আছ? বৈ লকডাউনত ভাল উপায় ওলাইলি আকৌ দেই। এইবোৰকে কৰিব লাগিব। বাৰু বৈ আগলৈকে গৈ থাকোঁ। বিজয় যাওঁ দে, দেৰিয়ে হৈছে। যাওঁৱে নি? দেৰি হৈছে। বাৰু বৈ। বৈ এনেও লগ পামেই। বৈ আৰু যা দে। যা দে। যা। ঘৰলৈহে যাওঁ। ঘৰত মোৰ শাক পাচলিকেইটা বিকিব আছে। সেইকেইটাকে বিকি খাওঁ বুলি ভাবিছিলো। নাই, চুৰ হৈ গ'ল। কোনে নিলে বাৰু? প্ৰভু, সেইকেইটাকে মই বিকি খাম বুলি ভাবিছিলো। মই লকডাউনত কি কৰিম? আমকেইটা আছে ন, সেইকেইটাকে ওলোৱাংগৈ, বিকি থৈ আহিম। যদি আজি মই পইচা নাপায় মোৰ দিগদাৰ হৈ যাব। ব্যস্ত গোটাকে পৰিস্থিতি কি চলি আছে বা? ৰাতিটো জাতিলাও চুৰ হ'লেই। যাওঁ ৰ। ভাল এইকেইটা লাগি আছে, বিকিব পাৰিম। দাংডাল লোৱা আহোঁগৈ ৰ। যোগেশ কি কৰিছে? বিজয় কথা এটা গম পা? কি হ'ল কচোন? কালি ৰাতি মোক কোনোবাই জাতিলাওকেইটা চুৰ কৰি লৈ গ'ল নহয়। সেইকেইটাকে বিকি খাম বুলি ভাবিছিলো। কাৰণো চকু পৰিলে। এতিয়া পিছে কি কৰ? বাৰীৰ আমকেইটাও আছে, সেইকেইটাকে বিকুংগৈ বুলি ভাবিছো। ক'ত আছে বৈ দেখুৱাবিচোন। আহ। বৈছো বৈ আগলৈ যাম, আমবিলাক চামগৈ। বৈ। ডাঙৰ হৈছে দেই। হৈছে। তাকে আজি বিকুংগৈ। আজি আমকেইটা বিকিব নালাগে দে।
আজি তাতে দেওবাৰ বজাৰ চজাৰ ইমান ভালকে বহা নাই। সোমবাৰে যাবি যে এতিয়া নহয় এতিয়া বিকিব লাগিব। তই কাইলৈ বেছি লাভ পাবি। আজি কিন্তু থাকি দেহো তই। নহয় পইচা দিগদাৰ হ'ব। কাইলৈ আজিতো তই কাইলৈ দুগুণ পইচা পাবি। কি কথা কৈছো বাৰু হ'ব দে বল। আহি আছো কি কলি? নাই আগলে জাতিলাহে মানুহে গাঁৱৰ ক'ত চুৰ নকৰাকে থাকিব। বাবু আগলৈকে ন যোগেশ গম পাৱনে? লকডাউনে মানে চব ধ্বংস কৰি পেলালে। কাম এটাও কৰিবলৈ একো এটা নাই। মানে চব ধ্বংস কৰি পেলালে আৰু লকডাউনটোৱে। ঠিক কৰি চলিবই দিগদাৰ হৈছে। কি কবি আৰু এতিয়া। মোৰ গৰুকেইটা পথাৰৰ পৰা আনিবলগীয়া আছে। মই যাওঁ দে। যাওঁৱে নি মানে যাওঁ দে কাইলৈ লগ পামেই। বাৰু যা দে। মোৰো ৰাতি প্লেন কৰিবলৈ আছে বাৰু। কোন হ'ব মানে হ'ব দে যা। বাৰু যাওঁ দে। মোৰ পুনৰ বিজয় ঠিকে আছে। কাইলৈ বিকিলে লাভ হ'ব। তাতো সোমবাৰে বিকিম। হৈ যাব যাম। আজি কিন্তু পইচা কেনে পাম। মানে আজিও আমকেইটা চুৰ হ'ল। কি কৰিম সঁচাকে মোৰ আমকেইটা চুৰ কৰিলে কোনোবাই। ইমান কষ্ট ডাঙৰ দীঘল কৰিলো আকৌ এবাৰ খবৰটোকে লৈ আনো। কি বা কৰি আছে ঠিক নাই। কেলে কান্দি আছে? বিজয় কি হয় ৰাতি গম পাৱ নে? মই কেনেকে গম পাম? জাতিলাগিটা ফুটি আমকেইটাও চুৰ হ'ল। জাতিলাগিটাই দয়ে আমকেইটাও চুৰ হ'ল। মই কি কৰি খাম কচোন? মই কৈছিলো না তোক মই কালি বিকা এটা ভৰাইছো। মইনো কি জানো এনেকে চুৰ কৰি নিব বুলি। মইতো কালি তোক সোমবাৰ কাৰণে ভাল বুলিহে তোক কৈছিলো। বুজিছো পিছে এতিয়া কি কৰিম বুলি ভাবিছো? উপায় নাই কঁঠালৰ মুচিকেইটাকে বিকিব লাগিব। মুচিও আছে নি বাৰু? গৈছো মই দেখাবিও মই। বাৰু তই সদায় আহি মোৰ খবৰটো ল বাৰু। নোকোৱাগৈ হেৰি আছা। কঁঠালকেইটা ঠিকে হৈ আছে বাৰু। নাই মানে অকণমান আগলৈ গৈ চাংগো বৈ। বৈ ৰাইজত মোৰ কঁঠালকেইটা ঠিকে আছে। দেখিলি এইকেইটা এতিয়া এইকেইটা ওপৰতে নিব। ভাল কঁঠালকেইটা বহুত। পিছে তই এতিয়া এইবোৰ বিকিব যাৱ নেকি? এইকেইটাকে বিকি থৈ আহোঁ আকৌ ৰাতি। নহয় চুৰ নহয়। কি কৰিবি আজিৰ দিনা কঁঠাল কোনো গম নাখায়। এতিয়া কাইলৈ পৰহিলৈ বিকিবি নহয়। তই কেতিয়াবা পইচাও পাবি সৰহকৈ। ময়ো 5টামান লগাব পাৰোঁ নেকি চাম বাৰু। সঁচাকৈ লগাব পাৰিবিনে? আৰে তই টেনশ্যন ল'ব নালাগে। পাৰিম ক'লো নাই। বাৰু বৈ।
পইচাকেইটা পাম আকৌ দেই বিজয়লৈ ফোনটো মাৰো যোগাযোগ ফোন কৰিছে দেখোন কেনেবাকৈ আকৌ এই কথাবোৰ গম পাব নেকি হেল্ল' সেই বিজয় এই কাষ্টমাৰ পালি না তই যে কৈছিলি কথা অলপ মুচিকেইটা বিকি দিম বুলি পালোঁ মই তই 1 মিনিট ৰ মই গৈ আছোঁ হ'ব দে গৈছোঁ এতিয়া মই টেনশ্যন কৰি আছোঁ বেটাই একো গমেই পোৱা নাই আজি গম পাব আহি লকডাউনত তাৰপৰা ভাল বিজনেছ কৰি আছোঁ মই এইটো খেতি কৰা নাই পইচা ফ্ৰীৰে মাৰি আছোঁ যোগে আছে একো গমেই পোৱা নাই মোৰ কথা গাখীৰ খুৱাই আহি খাপ পুহি আছে আজি কথাকেইটা চুৰ নেকি কি কৈছে বোলে নাকানিবিচোন ৰহোঁ কেলে নাকানি কচোন গীতাকে বিকি বুলি ভাবিছিলোঁ তই যে চকু পৰিছে অধৈৰ্য নহবিচোন সঁচাকে কেনেকুৱা মানুহ থাকে যে পৃথিৱীত কি কলিনো এইবোৰনো কৰিব লাগে নে যেনে ডাঙৰ কৰিছিলোঁ বাৰু তই এতিয়া কি কৰিবি আৰু একো শাক পাচলি বাকী নাই মই চাইকেলখনকে বিকি দিম আৰু একো যদি মোৰ চাইকেলখন নিবিকা না বহুত দিগদাৰ হ'ব মই বিকিবই লাগিব চাইকেলখন ক'ত আছে হেৰিটো কৈছে মই তোক কিন্তু কাষ্টমাৰ লগাই দিব পাৰিম লগাই দিচোন ভাল কাষ্টমাৰ এটা বাৰু তই কাষ্টমাৰক বিচাৰি দিম তই বাৰু চাইকেলখন দেখুৱাই লওঁ প্ৰথম বৈ এইখনে চা এইখনে ন এইখনে বাৰু হ'ব টেনশ্যন মই কাষ্টমাৰটোক পাই যাবি তই চাইকেলখন দেখিবলৈ বেয়াও নহয় বাৰু কিনানো কেইদিন হৈছে 8 বছৰ হৈছে 8 বছৰ হ'ল আকৌ তই চব পুৰণি নাহোঁ মগজটো বেয়া হৈছে কিনো কথা ওলাইছে আকৌ বাৰু যা এতিয়া ময়ো যাওঁ তয়ো ঘৰতে অকণমান আৰাম কৰিব যা ৰাতিপুৱাকে লগ পাম আকৌ বাৰু যা দে যা ইমান বস্তু ক'ৰ পৰা ওলাইছে বাৰু মোৰে লাভ সিতে পাইছোঁ বিকি আছোঁ সি গমেই নাপায় কাষ্টমাৰটো ময়ে হ'ম ন বাৰু ৰাতিপুৱাকে এইটো ধৰা পৰিব ইয়াতে চুবিলে থাকিম মনে গামোচা মাৰি কোন আহিছে যোগাইছে ক্ষমা কৰি দে মানে মোৰ তোৰ পৰা চুৰ কৰিবলৈ মন নাই বাৰু মোৰ পইচা কৰিবলৈ একদম মানে দিগদাৰ হৈ গৈছে কি কৰিম বাৰু লকডাউনত জ্বলিম বাৰু মোৰতো একে তই কৈছোঁ শাক পাচলিকেইটা বিকিম বুলি যেনে চলিম বুলি ভাবিছিলোঁ ক্ষমা কৰি দে মই পইচা অভাৱত কৰিলোঁ বাৰু হ'ব দে উঠচোন হ'ব দে এইবোৰ কাম নকৰিবি লকডাউন দিছে ঘৰতে কিবা কবি কৰি পিনে চল নহ'বা শাক পাচলিকে আনিবি কৰিম হ'ব দে সেয়াকে কৰিম মোক খালি ক্ষমা কৰি দিবি হ'ব দে কি কৰিবি আৰু হ'ব একেহে বাৰু তোক মই যিখিনি বস্তু দিছোঁ চব ঘূৰাই দিম হ'ব দে সেইবোৰ দিব নালাগে মই শাক নিছিলোঁ সেইবোৰ গজিছে সেয়াকে বিকিম দে তই সঁচাকৈ বহুত ভাল হ'ব দে এই ৰাতিখন ঘৰলৈ যাওঁ দে থাক কি যে হৈ যায় লকডাউনত নকৰা কামবোৰ কৰিবলগীয়া হৈছে সোনকালে যাতে এই ভাজটো শেষ হয় ময়ো যাই ৰাতি হ'ল আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিল ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আমাৰ আজি ভিডিঅ'টো ইমান দেখে
লকডাউনত চবে মাস্ক মাৰি থাকিব, হাতকেইখনো ধুই থাকিব চেনিটাইজাৰ, আৰু 2 মিনিট দূৰত্ব মানি চলিব। আমি আৰু নতুন ভিডিঅ' দিম, তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়া আমাৰ ভিডিঅ'টো পাই থাকিব। ধন্যবাদ।